নমস্কাৰ ফেনসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অসমৰ এজন খুবেই জনপ্ৰিয় নিৰ্ভীক সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ বিষয়ে। তেখেতৰ ঘৰ ক'ত, কিমান লোকে পঢ়িছিল, এই সকলোবোৰ কথা জানিবলৈ পাব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তেখেতৰ সম্পূৰ্ণ নাম হৈছে নিতুমণি শইকীয়া। নিতুমণি শইকীয়াৰ জন্ম হৈছিল লখিমপুৰ জিলা নাৰায়ণপুৰত। ফেনসকল, এইবাৰ ক'বলৈ ওলাইছোঁ নিতুমণি শইকীয়া পৰিয়ালৰ বিষয়ে। তেখেতৰ পৰিয়ালৰ মুঠ সদস্য সংখ্যা হৈছে 8জন। পিতৃ মাতৃ, ককায়েক 2জন, বায়েক এজনী, তেখেতৰ পত্নী আৰু কন্যা। তেখেতৰ পিতৃৰ নাম হৈছে পুনাম শইকীয়া, মাতৃৰ নাম হৈছে মাকন শইকীয়া। নিতুমণি শইকীয়াৰ পত্নীৰ নাম হৈছে স্মৃতিৰেখা ভূঞা আৰু কন্যাগৰাকীৰ নাম হৈছে আশ্ৰমিকা শইকীয়া। ফেনসকল, এইবাৰ ক'বলৈ ওলাইছোঁ নিতুমণি শইকীয়াৰ শিক্ষাগতাৰ বিষয়ে। ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে নাৰায়ণপুৰ হাই ছেকেণ্ডেৰী স্কুলতে পঢ়িছিল। গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল ডন কলেজৰ পৰা আৰু তেখেতে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা শিক্ষা জীৱনৰ সমাপ্তি ঘটায়। ফেনসকল, এইবাৰ ক'বলৈ ওলাইছোঁ নিতুমণি শইকীয়াৰ কৰ্মৰ জীৱনৰ বিষয়ে। তেখেত পেছাত এগৰাকী সাংবাদিক, বৰ্তমান প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত। আৰু এইবাৰ ক'বলৈ ওলাইছোঁ নিতুমণি শইকীয়াৰ সাংসাৰিক জীৱনৰ বিষয়ে। 2006 চনত লখিমপুৰ জিলাৰ বিহপুৰীয়া জীয়ৰী স্মৃতিৰেখাৰ সৈতে বিয়াবদ্ধত আবদ্ধ হয়। বৰ্তমান তেখেত পত্নী আৰু কন্যাৰ সৈতে গুৱাহাটী হাতীগাঁও মেঘমল্লিকা এপাৰ্টমেণ্টত থাকে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে থেংক ইউ।